हेलो फ्रेंड्स मोर अन्यटी ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই দেখাম ঘৰতেনো কেনেকৈ চুলিখিনি স্পা কৰিব পাৰি। আপোনালোক সকলোৱে হয়তো পাৰ্লাৰলৈ গৈ নকৰে, কিছুমানে ঘৰতে কৰে, হেবে দেখাইছো। প্ৰথমতে এটা সৰু বাউলত এলোভেৰা জেলখিনি উলিয়াই ললো। তাৰ পিছত এটো চিনি পাইছেই চাগে সকলোৱে ভিটামিন ই কেপসুল, তাতে ভিটামিন ই কেপসুল দুটা দিম। তাৰ পিছত কোকোনাট অয়েল অকমান দিম তাতে, আৰু যেটো আমি ব্যৱহাৰ কৰো পতঞ্জলি এলোভেৰা জেল হেতু অলপ দিছো। তাৰ পিছত যিখিনি আমাৰ হিজুৱা চাউল তাৰে কেটেমান ললো, তাৰ পৰা পেষ্টখিনি ভালদৰে মিক্সাৰত বনাই লৈ মই এই দৰে চুলিত লগাবলৈ আৰম্ভ কৰিছো। চাওকচোন কেনেকৈ লগাইছো। আপোনালোকে বাৰছেৰো লগাব পাৰে, হাতেৰো লগাব পাৰে। সৰু সৰুকে এটা সেকশন কৰি কৰি লগাব চুলিখিনিত। আৰু ইয়াতে এটা কথা থাকি গল, আপোনালোকে যদি ডিম ব্যৱহাৰ কৰে, ডিমৰ যিখিনি বিজল অংশ সেইখিনি তাৰ লগত মিক্স কৰি পেলানি লগাব পাৰে, চুলিখিনি আৰু বেছি সিল্কি হয়। এটো আপোনালোকে ঘৰতে কৰি চাবচোন, বহুত বেছি ভাল। মই মাজে মাজে লগাও এইখিনি। বহুতে হয়তো পাৰ্লাৰলৈ গৈ কৰিলেও সদায় গৈ থাকিবলৈ সুবিধা হয়, বাবে আপোনালোকলৈ বুলি ভিডিওটো আগবঢ়ালো। এয়া চাওকচোন, মোৰ চুলিখিনি বহুত বেছি ভাল লাগিছে। মই কৰাৰ পিছত মই নিজেই ভাল ৰিজাল্ট পাইছো। মই কৰিয়ে থাকো মাজে মাজে বাৰু ঘৰত, ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো ভিডিওটো। যদি মোৰ ভিডিওটো চাই ভাল লাগিলে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিওটো ইয়াতে, বাই।